সকলো শ্ৰোতাই আশা কৰে নিজৰ প্ৰিয় শিল্পীজনৰ পৰা সদায় কিবা এটা নহয় কিবা এটা নতুন গীত পোৱাৰ বা শুনাৰ। বাৰু মহেন্দ্ৰ দা, আপুনিতো গাঁও আৰু চহৰ দুয়োকে সমানেই ভাল পায়। এই যে কিছুদিনৰ আগত সহজ সৰল জনজীৱনৰ ওপৰত চিনাকি গাঁৱৰ কিবা এটা নতুন গীত কৰিছিল, তাৰে উমান জানো আমাৰ শ্ৰোতা ৰাইজক নিদিব? কিয় নিদিম? সকলোতেইচোন মোৰ ভাল লাগে। বেয়া লগাখিনিওচোন ভাল হৈ যায় কেতিয়াবা গানে গানে। এবেলা ফুলত এবেলা হুলত ভৰি থৈয়েতো পাৰ কৰিছিলোঁ মোৰ শৈশৱ অথবা কৈশোৰ। এতিয়া যে প্ৰতিখন চিনাকি চহৰৰ দৰে প্ৰতিখন চিনাকি গাঁৱেই মোৰ আপোন আপোন সপোন সপোন। চিনাকি গাঁৱৰে চিনাকি পদূলি, চিনাকি মুখলৈ চাই নালাগে মনি, নালাগে